again until I found him. I said, Hello everyone, welcome back to my YouTube channel. আশা কৰো আপোনালোক সকলো ভালে আছে আৰু বৰ্তমান মোৰো ভাল আৰু এতিয়া মই যাবলৈ ৰেডি হৈছো মহামায়া মন্দিৰত তাত যাম আৰু আটাইতকৈ আপোনালোকক দেখুৱাম তাতে গৈ কেনেকুৱা লাগে কোনফালে যায় কিমান টাইম লাগে আমাৰ গুৱাহাটীৰ পৰা সকলোখিনি ভালকে দেখুৱাম আশা কৰো ভিডিওটো চাই থাকিব চাই ভাল পাব আৰু ভিডিওটো যেন স্কিপ নকৰাকৈ চাই থাকে তেনেহলে বলক আমি সোনকালে উলাই মিলি যাওঁ আৰু ফাইনালি আমি পুৰা গৈ আছো এতিয়া মহামায়া মন্দিৰলৈ বুলি যোনটো আছে ধুবুৰী ডিস্ট্ৰিক্টত আছে Many unbearable hours later আমি আহি এতিয়া পালো বঙাইগাঁও আৰু ইয়াতে অলপ ৰখিছো মানে তাৰ পিছত কোকৰাঝাৰ পাম নেক্সট ধুবুৰী পামগে আৰু টাইম লাগিছে আৰু 4 আৱাৰ্ছ মান লাগি যাব আৰু তালৈকে মানে গুৱাহাটীৰ পৰা টোটেল ধুবুৰীলৈকে 4 আৱাৰ্ছ মান লাগি যাব আৰু এতিয়া আমি বঙাইগাঁৱৰ পৰা গৈ আছো পুনৰ ষ্টাৰ্ট কৰিছো আৰু যাবলৈ আৰু ইয়াৰ পৰা মানে বঙাইগাঁৱৰ পৰা ধুবুৰীলৈকে আৰু 2.3 আৱাৰ্ছ মান লাগি যাব আৰু এতিয়া আহি পালো আমি কোকৰাঝাৰ য'ত মানে মই 4 বছৰ ধৰি পঢ়ি গৈছিলো মানে CITত বিটেক কৰিছিলো আৰু এতিয়া এয়া বড়োলেণ্ড ইউনিভাৰ্চিটিৰ ওচৰত এয়া ইণ্টাৰনেশ্যনেল নলেজ ফেষ্টিভেল হৈ আছিল আৰু তাৰ কাৰণে ইয়াতে বহুত এনেকৈ মানুহ আহিছিল সম্ভৱ সেইকাৰণে বাছবোৰ এনেকৈ ৰখাই থৈছে আৰু বহুত দিনৰ পিছত কোকৰাঝাৰলৈ আহি ভাল লাগিলে আৰু আমি আহি এতিয়া ধুবুৰী ডিস্ট্ৰিক্ট পালোহি আৰু মহামায়া মন্দিৰটো ধুবুৰী চহৰৰ পৰা প্ৰায় 30 কিলোমিটাৰ পূবে আৰু বিলাসীপাৰা নামৰ চহৰৰ পৰা 10 কিলোমিটাৰ পশ্চিমে বগৰীবাৰী নামৰ ঠাইত অৱস্থিত আৰু এতিয়া আহি ফাইনেলি আমি মন্দিৰত পাই গ'লো আৰু এনেকৈ গেটৰ পৰা উঠি আহি আমি মন্দিৰটো পামগৈ আৰু এইখন হৈছে মহামায়া মন্দিৰৰ গেটখন এখন গেটখন আৰু এফালেদি গৈ এতিয়া আমি মন্দিৰ পামগে বলক আমি আগুৱাই যাওঁ এই মহামায়া মন্দিৰটো 12-13 শতিকাত ৰত্নপুৰৰ কলাচুৰীসকলৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল বুলি কোৱা যায় মানে ৰজা ৰত্নদেৱে কালী দেৱীৰ দৰ্শন কৰা স্থানত অৱস্থিত বুলি কোৱা হয় আৰু এইটো হৈছে মেইন মন্দিৰটো আৰু এইফালে আছে এটা ঘৰ আৰু ইয়াতে মানে মহামায়া মাৰ কাৰণে যি কাপোৰ লৈ যোৱা হয় এয়া এনেকুৱা কাপোৰবোৰ ইয়াতে পূজা কৰাৰ পিছত এনেকৈ এইটো ঘৰটোৰ চাৰিওফালে এনেকৈ বান্ধি ৰখা হৈছে আৰু এইফালেদি উঠি গ'লে আমি এই চাকি জ্বলোৱা জাগাখিনি পামহি ইয়াতে চাকি জ্বলোৱা হয় মানে ধূপ চাকিবোৰ ইয়াতে বাহিৰতে এনেকৈ জ্বলোৱা হয় আৰু এটা কথা ইয়াতে বহুত বান্দৰ আছে মানে এডাল হাতত এছাৰি লৈ আনিবই লাগে আৰু লগত নহ'লে বান্দৰবোৰে আহি হাতত যি আমি প্ৰসাদ লৈ আনো সব টানি লৈ যাব আৰু এয়া সব বান্দৰটোৱে কেনেকৈ কল খাই আছে এইফালে আছে পিছফালে মানে মেইন মন্দিৰটো আৰু এইটো সাইডত চাকি জ্বলাই আমি চাকি জ্বলালো আৰু এইফালে আছে মেইন মন্দিৰটো য'ত আমি সেৱা কৰিছিলোঁ আৰু এতিয়া এইটো বন্ধ কৰিলে আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু আমাৰ পূজা চূজা কৰা হৈ গ'ল আৰু এতিয়া আমি মন্দিৰটোৰ পুৰা চাৰিওফালে অকণমান মানে আছোঁ আৰু আপোনালোকক ভিডিঅ' কৰি দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া চাওক মন্দিৰটোৰ পৰিৱেশ কিমান ধুনীয়া আপোনালোকে বাৰু আহিছেনে মহামায়া মন্দিৰলৈ কমেণ্ট কৰি জনাব
আজিৰ ভিডিঅ'টো এয়াই আছিলে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি দিব আৰু যদি ভাল পালে চাই প্লিজ লাইক এটাও কৰি দিব বাই বাই